মৰমৰ শিক্ষাৰ্থীসকল, জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ এটি পাঠ পৃথিৱীৰ জলভাগ আৰু স্থলভাগৰ কেইটামান প্ৰশ্নৰ উত্তৰ আজি তোমালোকলৈ লৈ আহিছোঁ। আশা কৰোঁ তোমালোক ইয়াৰ পৰা উপকৃত হ'ব পাৰিবা। প্ৰথম প্ৰশ্নটো হৈছে, পৃথিৱীৰ মুঠ কালিৰ কিমান শতাংশ জলভাগে আগুৰি আছে? ইয়াৰ উত্তৰ হৈছে, পৃথিৱীৰ মুঠ কালিৰ ৭১% জলভাগে আগুৰি আছে। দ্বিতীয় প্ৰশ্ন, পৃথিৱীৰ মুঠ কালিৰ কিমান শতাংশ স্থলভাগে আগুৰি আছে? ইয়াৰ উত্তৰ হৈছে, পৃথিৱীৰ মুঠ কালিৰ ২৯% স্থলভাগে আগুৰি আছে। তৃতীয় প্ৰশ্ন, মহাদেশ কেইখন আৰু কি কি? ইয়াৰ উত্তৰ হৈছে, মহাদেশ ৭খন। সেইকেইখন হৈছে এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এণ্টাৰ্কটিকা। পিছৰ প্ৰশ্নটো হৈছে, মহাসাগৰ কেইখন আৰু কি কি? ইয়াৰ উত্তৰ হৈছে, মহাসাগৰ ৫খন। সেইকেইখন হৈছে প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ। পৰৱৰ্তী প্ৰশ্নটো হৈছে, মহাসাগৰসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাসাগৰখন কি? ইয়াৰ উত্তৰ হৈছে, মহাসাগৰসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাসাগৰখন হৈছে প্ৰশান্ত মহাসাগৰ। পিছৰ প্ৰশ্নটি হৈছে, প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা কিমান? ইয়াৰ উত্তৰ হৈছে, প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা প্ৰায় ৫,০০০ মিটাৰ। পিছৰ প্ৰশ্নটি হৈছে, প্ৰশান্ত মহাসাগৰৰ অন্তৰ্গত দুটা দ্বীপৰ নাম লিখা। ইয়াৰ উত্তৰ হৈছে, প্ৰশান্ত মহাসাগৰৰ অন্তৰ্গত দুটা দ্বীপ হৈছে নিউজিলেণ্ড আৰু জাপান। পৃথিৱীৰ ভিতৰত দ্বিতীয় বৃহৎ মহাসাগৰ কোনখন? ইয়াৰ উত্তৰ হৈছে, পৃথিৱীৰ ভিতৰত দ্বিতীয় বৃহৎ মহাসাগৰখন হৈছে আটলান্টিক মহাসাগৰ। পৰৱৰ্তী প্ৰশ্ন, ব্ৰিটিছ দ্বীপপুঞ্জ আৰু ৱেষ্ট ইণ্ডিজ দ্বীপ কোন মহাসাগৰৰ অন্তৰ্গত? ইয়াৰ উত্তৰ হৈছে, ব্ৰিটিছ দ্বীপপুঞ্জ আৰু ৱেষ্ট ইণ্ডিজ দ্বীপ আটলান্টিক মহাসাগৰৰ অন্তৰ্গত। পৰৱৰ্তী প্ৰশ্ন, ভাৰত মহাসাগৰৰ গড় গভীৰতা কিমান? ইয়াৰ উত্তৰ হৈছে, ভাৰত মহাসাগৰৰ গড় গভীৰতা প্ৰায় ৪,০০০ মিটাৰ। ভাৰত মহাসাগৰৰ অন্তৰ্গত দুখন সাগৰৰ নাম লিখা। ইয়াৰ উত্তৰ হৈছে, ভাৰত মহাসাগৰৰ অন্তৰ্গত দুখন সাগৰৰ নাম হৈছে আৰৱ সাগৰ আৰু বংগোপসাগৰ। পিছৰ প্ৰশ্নটি হৈছে, এণ্টাৰ্কটিকা মহাদেশক আৱৰি ৰখা মহাসাগৰখন কি? ইয়াৰ উত্তৰ হৈছে, এণ্টাৰ্কটিক মহাদেশক আগুৰি ৰখা মহাসাগৰখন হ'ল দক্ষিণ মহাসাগৰ। পৰৱৰ্তী প্ৰশ্ন, আটাইতকৈ সৰু মহাসাগৰ কোনখন? ইয়াৰ উত্তৰ হৈছে, উত্তৰ মহাসাগৰ হৈছে আটাইতকৈ সৰু মহাসাগৰ। পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন? পৃথিৱীৰ বৃহত্তম মহাদেশখন হৈছে এছিয়া মহাদেশ। ভাৰত কোন মহাদেশত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে, ভাৰত এছিয়া মহাদেশত অৱস্থিত। পৃথিৱীৰ সবাতোকৈ অধিক জনসংখ্যা থকা দেশ কোনখন? ইয়াৰ উত্তৰ হৈছে, পৃথিৱীৰ সবাতোতকৈ অধিক জনসংখ্যা থকা দেশখন হ'ল ভাৰতবৰ্ষ। আফ্ৰিকা মহাদেশৰ বিশেষত্ব কি? ইয়াৰ উত্তৰ হৈছে, আফ্ৰিকা মহাদেশৰ বিশেষত্ব হৈছে এই যে এইখন মহাদেশৰ মাজেৰে ৩ডাল প্ৰধান অক্ষৰেখা পাৰ হৈ গৈছে। সেইকেইডাল হ'ল বিষুৱ ৰেখা, কৰ্কটক্ৰান্তি ৰেখা আৰু মকৰক্ৰান্তি ৰেখা। পৃথিৱীৰ বৃহত্তম মৰুভূমিখন কি আৰু ই কোন মহাদেশত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে, পৃথিৱীৰ বৃহত্তম মৰুভূমিখন হৈছে ছাহাৰা মৰুভূমি আৰু ই আফ্ৰিকা মহাদেশত অৱস্থিত। ইউৰোপ মহাদেশ কোন গোলাৰ্ধত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে, ইউৰোপ মহাদেশ উত্তৰ গোলাৰ্ধত অৱস্থিত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, ইউৰোপ মহাদেশত কেইখন দেশ আছে আৰু এই মহাদেশখনৰ অন্তৰ্গত দুখন দেশৰ নাম লিখা। ইয়াৰ উত্তৰ হৈছে, ইউৰোপ মহাদেশত মুঠ ৩৩খন দেশ আছে। তাৰে দুখন দেশ হ'ল ব্ৰিটেইন আৰু ফ্ৰান্স। পৰৱৰ্তী প্ৰশ্ন, ইউৰোপ মহাদেশত কি কি সভ্যতা গঢ়ি উঠিছিল? ইয়াৰ উত্তৰ হৈছে, ইউৰোপ মহাদেশত গ্ৰীক আৰু ৰোমান সভ্যতা গঢ়ি উঠিছিল। পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন?
ইয়াৰ উত্তৰ হৈছে পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ হ'ল অচেনিয়া মহাদেশ। পৃথিৱীৰ সৰ্ববৃহৎ দ্বীপ কোনটো? ইয়াৰ উত্তৰ হৈছে পৃথিৱীৰ সৰ্ববৃহৎ দ্বীপ হৈছে অষ্ট্ৰেলিয়া। এণ্টাৰ্কটিকা মহাদেশত জনবসতি কিয় নাই? ইয়াৰ উত্তৰ হৈছে এণ্টাৰ্কটিক মহাদেশ সকলো সময়তে বৰফেৰে আগুৰি থাকে বাবে তাত জনবসতি নাই।